to my YouTube channel. আজি আপোনালোকৰ কাৰণে লৈ আনিছো ভাল খবৰ কিয়নো গভৰ্ণমেণ্ট অফ আসাম পৰা আমি ডিপাৰ্টমেণ্টৰ পৰা কেনেকা এমপ্লয়মেণ্ট এক্সচেঞ্জ সাৰ্টিফিকেট আমি এপ্লাই কৰিব পাৰে গুটে সম্পূৰ্ণ ডিটেইলছটো মই আপোনালোকক দিম তো ভিডিওটো চাই থাকক হেখৰলগে আপোনালোকে চাই যদি ভাল লাগিছে আপোনালোকে সাবস্ক্ৰাইব কৰক মোক আপোনালোকে সাবস্ক্ৰাইব কৰিলেহে মই আগবাঢ়ি যাব পাৰিম তো এমপ্লয়মেণ্ট এক্সচেঞ্জ বহুতে মোক সুধি আছিল এমপ্লয়মেণ্ট এক্সচেঞ্জটো কেনেকা বনাব লাগে কি প্ৰসেস হ'ব এই গুটে কেটা একটা ভিডিও বনাওক বুলি মোক বনাই সুধিছে তো সেই ভিডিওটো মই আজি আপোনালোকক সম্পূৰ্ণ দিম তো চাওক ভালদৰে চাওক তো ঠিক আছে আমি একদম লাইভ মানে ফিলত গৈ আমি এপ্লাই কৰি কেনেকা পাব সেই গুটে কথা মই ইয়াতে আলোচনা Hello. আজি গৈ আছো একটা ইন্টারেস্টিং বিষয় লৈ কাৰণে মোৰ ভিডিওটো আপোনালোকে আপডেট কৰি চাই থাকক আজি বিষয়টো কিও কত গৈ আছো এই গুটেইটা বিষয় মই পিছত ডিটেইলত পৰা জনাম ঠিক আছে এক্সচেঞ্জ অফিসত সম্পূৰ্ণ এপ্লাই কৰা প্ৰসেস কিটা আমি দেখাম কেনেকা এপ্লাই কৰিব লাগে গুটে কিটা এপ্লাই কৰা প্ৰসেস আমি দেখাম তো আপোনালোকে আপডেট হৈ থাকক ঠিক আছে তো আমি ইয়াতে আহিছো এপ্লাই কৰিবলৈ এতিয়া বৰ্তমান এপ্লাই চলি আছে তো আপডেট দি থাকিম ফৰ্ম ইয়াত অহা পিছতে আপোনালোকে ডকুমেন্ট কিটা শো কৰা পিছতে অৰিজিনাল ডকুমেন্ট কিটা শো কৰা পিছতে আপোনালোকক ফৰ্ম দিয়া হ'ব তো ফৰ্মটো ফিল আপ কৰি আপোনালোকে সাবমিট কৰিলে তাৰ পিছতেহে আপোনালোকক এমপ্লয়মেণ্ট এক্সচেঞ্জটো দিয়া হ'ব ঠিক আছে এইটো ফৰ্মটো কেনেকা ফিল আপ কৰিব এই গুটে ডিটেইলছ কথা আলোচনা কৰিম নম্বৰ 5 ত চাওক নেম দিয়া আছে তাৰ পিছতে ফাদাৰ নেম তাৰ পিছতে ডেট অফ বাৰ্থ তাৰ পিছতে কাষ্ট ৰিলিজিয়ন কি আৰু এই গুটে কেটা ফিল আপ কৰা পিছতে ফিজিক্যাল ফিটনেসও বিচাৰিছে আই সাইজ হাইট বিচাৰিছে weight বিচাৰিছে চেষ্টও বিচাৰিছে গুটিকে আপোনালোকে এপ্লাই কৰা সময় সম্পূৰ্ণ ডিটেইলছটো নিজৰ ডিটেইলছটো আনিব ডকুমেন্ট লগতে লৈ আনিব তেতিয়াহে আপোনালোকে একসেপ্টেবল হ'ব তো আজি আমাৰ এপ্লিকেশনটো একসেপ্ট হ'বনে নাই আমি চাম এই কিটা ল্যাঙ্গুৱেজ কি গুটে কিটা ডিটেইলছ ইয়াতে আছে মেৰিট হয় না আনমেৰিট হয় না এই গুটে কিটা ডিটেইলছ ইয়াতে আছে তো আমি ফিল আপ কৰিম তাৰ পিছতে আপোনালোকক দেখাম জি ভিডিওটো তাত অফিসত বহুত ভিৰ থকাৰ কাৰণে মই ভালকে লাইভ ভিডিওটো কভাৰ কৰিব পৰা নাই তো ইয়াতে আলোচনা কৰিম সম্পূৰ্ণ ডিটেইলটো কেনেকা আমি এপ্লাই কৰিব লাগে তো আহক ভিডিওটো আৰম্ভ কৰো তো প্ৰথমত আপোনালোকে লৈ যাব লাগিব আপোনালোকে অৰিজিনাল ডকুমেন্ট সমূহ এডুকেশনাল ডকুমেন্ট লগতে 4 কপি ফটো লৈ যাব আৰু আপোনালোকে ডকুমেন্ট শো কৰা পিছতে স্কুল সাৰ্টিফিকেট অথৰিটিজ কাৰণে আপোনালোকে শো কৰা পিছতে আপোনালোকক ফৰ্ম দিয়া হ'ব এটা ফৰ্ম যত আপোনালোকে ফিল আপ কৰিব লাগিব তো ফৰ্মটো প্ৰথমতে নাম আছে দেউতা নাম আছে আৰু ফাদাৰছ নেম হ'ব তাৰ পিছতে ডেট অফ বাৰ্থ হ'ব কাষ্ট ৰিলিজিয়নছ তাৰ পিছতে ৰিকমেন্ডেশন অকুপেশন থাকিব তাত জেনাৰেল ভেকেন্সি বুলি আপোনালোকে ফিল আপ কৰি দিয়ক অল্টাৰনেটিভ অকুপেশনত আপোনালোকে ব্লেংক থৈ দিলেও আপোনালোকৰ এপ্লিকেশন একসেপ্ট হ'ব তো ফুল এডভাৰটাইজমেন্ট ফুল পাৰ্মানেন্ট এড্ৰেছ আপোনালোকে দিব লাগিব ভিলেজ পিও কোড পিএস কোড ডিস্ট্ৰিক্ট ষ্টেট একিটা আৰু টেম্পৰাৰী এড্ৰেছত আপোনালোকে ব্লেংক থৈ দিলে একো নহয় ফিজিক্যাল ফিটনেছত আপোনালোকে আই সাইজ দিব 6x6 হাইট দিব আপোনালোকৰ কিমান হয় চেষ্ট
আপোনালোকৰ দিব কিমান হয় যদি আপোনালোকে ফিমেল ক্যান্ডিডেট হয় তেনেহলে চেস দিব নালাগে weight লিখিব লাগিব তাৰ পিছতে এডুকেশনাল ডিটেইলছ আপোনালোকে দিব লাগিব যদিহে আপোনালোকে HSLC হয় তো HSLC মেট্ৰিক পাছৰ আপোনালোকে সম্পূৰ্ণ ডিটেইলছ দিয়ক যদিহে HS হয় তো HS কাৰণে আপোনালোকে হায়াৰ সেকেন্ডাৰী ডিটেইল দিয়ক ডিগ্ৰী হয় তো BA BCom তেনেকা ডিটেইলছ আপোনালোকে দিয়ক তো সাবজেক্ট মেনশন কৰিব লাগিব অল সাবজেক্ট আপোনালোকে লিখিব লাগিব তাৰ পিছতে ইনষ্টিটিউটছ আপোনালোকে ক'ত পঢ়িছে কোনটো কলেজত কোনটো স্কুলত কোনটো ইউনিভাৰ্সিটিত আপোনালোকে পঢ়িছে সেই ডিটেইলছটো আপোনালোকে আপলোড কৰিব লাগিব তেতিয়া ৰেট বুলি লিখা থাকিব ৰেটত আপোনালোকে পাৰ্সেন্টেজ মেনশন কৰিব লাগে ৰিমাৰ্কত আপোনালোকে ইয়াৰ্স কোনটো সনত আপোনালোকে লাষ্ট এক্সাম পাস কৰিছে সেই ডিটেইলছ আপোনালোকে দিব লাগিব বা বছৰটো লিখিব লাগিব তো স্পেশাল কোৱালিফিকেশন যদি আছে কম্পিউটাৰ ডিপ্লোমা স্পোৰ্টস সাৰ্টিফিকেট আপোনালোকে মেনশন কৰিব তেতিয়া ল্যাঙ্গুৱেজ থাকিব কি কথা আপোনালোকে জানে ল্যাঙ্গুৱেজ জানে আপোনালোকে লিখিব ইংলিশ যদি জানে তেনে ইংলিশ বুলি লিখিব আৰু ৰাইটিংও জানে নে ৰিডিংও জানে স্পিকিংও জানে অকল ৰাইটিং হে জানে কলে অকল ৰাইটিংত আপোনালোকে টিক চিন দিব ৰিডিং না জানে কলে টিক চিন দিব নালাগে তেনেকা কৰি আপোনালোকে হিন্দী ইংলিশ বড়ো কাৰ্বি বা বিভিন্ন ধৰণৰ ভাষা আপোনালোকে তাত সিলেক্ট কৰিব পাৰে তো স্যালাৰি এক্সপেক্টেশনো আছে স্যালাৰি এক্সপেক্টেশন আপোনালোকে কিমান হ'ব লোকেল এৰিয়াত 20000 বুলি দিয়ক আউটসাইডত 25000 বুলি দিয়ক আৰু সিগনেচাৰ কৰি তেতিয়া আপোনালোকে সাবমিট কৰিলে মানে তেনেকা ডকুমেন্ট আপোনালোকে পাব তেতিয়াহে আপোনালোকে অসমত বিভিন্ন জব ওলোৱা সময়ত আপোনালোকে এমপ্লয়মেন্ট এক্সচেঞ্জ দিলেহে আপোনালোকে এপ্লাই কৰিব পাৰিব এমপ্লয়মেন্ট এক্সচেঞ্জ অবিহনে আপোনালোকে এপ্লাই কৰিব নোৱাৰে ঠিক আছে ইমানটোৱে আজি ভিডিওটো থ্যাংক ইউ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি কৰক যাতে মই আগবাঢ়িব পাৰে আৰু আপোনালোকেও বিভিন্ন ধৰণৰ ইনফৰমেশন পাই থাকে থ্যাংক ইউ জয় আই অসম